আহিলে আমাৰ গাঁৱৰ নিশ্লাইজনী অ দেউতা মই ৰদালিহঁতৰ ঘৰৰ পৰা আহোঁগৈ ৰদালি ঘৰ এইফালে নেকি বেছি অভিজ্ঞতা কিন্তু মানুহক বিপদত পেলায় বুজি পালেতো ভালেই যদি কেনেবাকে বুজি নাপায় কৃষ্ণই যেনেকে ৰুক্মিণীক হৰণ কৰি নিছিলে তোকো হৰণ কৰি লৈ যাম দেউতাই মোৰ বিয়া ঠিক কৰিছে সেই নাই পোৱা কষ্ট তুমি কিয় তেনেকৈ ভাবিছা কথাবিলাক সঁচাকৈ কৈছতো এইবোৰ কথাচোন মই গমেই নাপাওঁ তইতো এইবোৰ কথা ক'বলৈ মোক এবাৰ ফোন এটাতো কৰিব পাৰিলি হয় নহয় অ' ঘৰতচোন এইবোৰ কথা ক'বলৈ ভয়ে লাগে খুৰাদৌ আপুনি তাইৰ কথা বিশ্বাস নকৰিব কৃষ্ণ তই অকণমান মনে মনে থাকচোন নাই অ' দেউতাই মোক একো নুসুধিলেই এৰিলোঁ মই চিফৰ খাবলৈ এই মানে মিলাবলৈ দি থৈ গৈছিলে আৰু ৰাতি ভাওনা এখন আছে তাত মানে যোৱাৰ প্লেন কৰিছে সেইটোকে মিলাব কৈ থৈ গৈছে ইয়াৰ পিছত আকৌ কি হ'ব তই যদি ছাকচেছ হোৱা নহয় ন তাই কি তাতকৈ বহুত ভাল ছোৱালী পাবি তই গম পাইছ নাই আহিছক তই আমি বেয়া নাপাওঁ কিন্তু এজনী ছোৱালীৰ কাৰণে তই জীৱনটো বৰবাদ নকৰিবি This is my last warning.